তলৰ কোনটো পৰিমেয় সংখ্যাৰ নিৰৱধি আৰু পৌনঃপুনিক বিস্তৃতি আছে নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং ডেচিমেল এক্সপেনশ্যন তো আমি ধ্যান কি ৰাখিব লাগে যে পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰৰ তলত কি হ'ব লাগিব তলত 2 বা 5ৰ পাৱাৰৰ বাদে যদি বেলেগ সংখ্যা পূৰণ হৈ থাকে তেতিয়াহ'লে কি হ'ব তাৰ ডেচিমেল এক্সপেনশ্যনটো দশমিক বিস্তৃতিটো কি হ'ব নিৰৱধি পৌনঃপুনিক নন টাৰ্মিনেটিং ৰিপিটিং হ'ব এক্সাম্পল যদি মই 1/3 লওঁ তো ইয়াৰ ডেচিমেল এক্সপেনশ্যন কি হ'ব 0.333 এনেকৈ গৈ থাকিব মানে তেনেকৈ যদি মই আৰু এটা এক্সাম্পল লওঁ ছাপ'জ 1/100 যেনিবা তো ইয়াত কি আছে ইয়াত 2 স্কুৱেৰ ইনটু 5 স্কুৱেৰ ঠিক আছে ইয়াত 2 আৰু 5ৰ পাৱাৰ আছে আৰু বেলেগ ইয়াত নাম্বাৰ নাই মানে তো এনেকুৱা কেছত কি হ'ব ডেচিমেল এক্সপেনশ্যনটো সদায় ৰখি যাবগৈ ঠিক যেনেকৈ ইয়াৰ এনচাৰটো আমি জানো কিমান হ'ব 0.01 এৰাই অ'কে তো আমি ইয়াত চাম ইয়াত 2ৰ পাৱাৰ আছে নে 2 পাৱাৰ আছে ঠিক আছে ইয়াত 5ৰ পাৱাৰ আছে তো 40 মানে কি 2 2 গুণ 4 তো 2 স্কুৱেৰ ইনটু 4 বাকী আৰু 2 5 গুণ 10 তো আল্টিমেটলি 2ৰ পাৱাৰ আৰু 5ৰ পাৱাৰ আছে 32ত যদি আমি চাওঁ ইয়াত কি ইয়াত 3 ইনটু 10 আছে 10 টো 2 ইনটু 5 হয় কিন্তু 3টো কি আছে এক্সট্ৰা আছে 2 আৰু 5ৰ বাদে বেলেগ নাম্বাৰ আছে গতিকে আমাৰ এনচাৰ কি হ'ব ডি